অ' মামা মামা অ' কালি নিচিনাকৈ আকৌ ভূতৰ সাধু এটা শুনোৱাচোন। সেই চালা গৰমত তত পোৱা নাই, তাক আকৌ ভূতৰ সাধু শুনোৱাব লাগে। যা মাৰ ওচৰলৈ যা, মাৰক শুনোৱাবলৈ কগে যা। মায়ে ক'ৰ পৰা শুনাব, মায়ে নাজানে আকৌ। ঐ নাজানে বাদ দে, মোক সেইবোৰ দিগদাৰ লগাই নাথাকিবি। এনে গৰমত তত পোৱা নাই, মই সেইবোৰ চালা শুনাই থাকিব নোৱাৰো। কেনেকে কওঁ হয়, কবলৈ ভয়ে লাগিছে নহয়। আংকুলক ক'লে যে আংকুলে এতিয়া মোক খাই মাৰিব। আংকেল আংকেল ঐ কি হ'ল হা, কেলে ইমান চিঞৰ বাখৰ কৰি থাক ইমান গৰমখনত? এই আংকুল মাছ লৈ আহোঁতে নাই কেনেকে পৰি আহিলে জানো। এই ঘৰ পাই আহিহে এতিয়া দেখিছো টিঙত এজনীও মাছ নাই নহয়। কি কি আংকুল এতিয়া মানে মই ভগৱানী ওচৰলৈ গৈছিলো, বোলো ভগৱানী এয়া লগ বোলো মাছ বঢ়িয়াছে ফ্ৰাই কৰক। তেতিয়াহে মন কৰিছো টিঙত এজনীও মাছ নাই নহয়। ঐ চালা মাছ ক'ত পেলাই থৈ আহিলি হা, ক'ত পেলাই থৈ আহিলি? ভালে ভালে মাছ ক'ৰ পৰা আন আন। আজি যদি মই গধূলি ভাতৰ লগত যদি মাছ খাবলৈ নাপাওঁ, চকচোন তোৰ ভাগৰ গৰুটোকে পিটিকা কৰি খাই পেলাম। আৰু মামা তোমাক মই কৈছিলো নহয় টিংটো বোলো মই ধৰো, তুমি মোক নিদিলা। এতিয়া দেখিলা সি কেনেকে মাছ পেলাই থৈ আহিলে, আহোঁতে পুৰা জোকাৰি আহিছে। আৰু তেনেকুৱাত মাছ নপৰি কি হ'ব? ঐ ল'ৰা ভালে ভালে যা, মাছ ক'ত পেলালি বুটলি লৈ আগে। আজি যদি মই ভাতৰ লগত মাছ খাবলৈ নাপাওঁ, কথা কিন্তু বেয়া হ'ব আকৌ। আংকুল লগত আপুনিও বলক না। ঐ মই আকৌ কিয় যাম, মই মাছ পেলাইছিলো নেকি? তইহে পেলাইছিলি, যা ক'ত পেলাইছিলি বুটলি লৈ আগে। আংকুল আপুনি যিভাগে কৈছে মই যিমান পেলাওঁ বুলিহে পেলাই থৈ আহিছো। এতিয়া কেনেবাকে ক'ত পৰিলে আৰু বৈচোন বৈ পয়া লগা দুইটা যাওঁ। গোটেইবোৰ বাৰু বাদেই দিছো, 5-6টা মাছো যদি উদ্ধাৰ কৰিব পাৰো তেতিয়াও গধূলি খাজলে হ'ব নহয়। বৈচোন মই আকৌ কিয় যাম, মই মাছ পেলাইছিলো নেকি? তইহে পেলাইছিলি, যা ক'ত পেলাইছিলি বুটলি লৈ আগে। পয়া লগা তইও কিন্তু বেলেগ পেটকুলি মহা হাৰামি ল'ৰা আকৌ। তোক চালা এনে মানুহে দেখিব নোৱাৰে নেকি? ঐ তেনেকে কথা নকবি, মাছ মই পেলোৱা নাই, তই পেলাইছিলি। এতিয়া তই বুটলি লৈ আগে, সেইটোত আকৌ মোক কিহৰ পেট কুলি বুলি ক'বলৈ আহিছ? ঘোচা মাৰি দিম আকৌ। পেলাও বুলি পেলাইছিলি নেকি হা? নিজে কেনেকে পৰিলে আৰু মই আকৌ সেইটো কি জানো কেনেকে পেলাইছ, নিজে পৰিলে নে নিজে পেলাইছ? বাৰু হ'ব দে, মানুহ চিনি পাই গলো। এনে মানুহে নকয় দেই তোমাৰ বোলে আচল শত্ৰু বেলেগ আন কোনো নহয়, তোমাৰ বোলে ঘৰৰ বোৰে। আজি এতিয়া প্ৰমাণ পাই গলো নহয়। বাৰু একো নাই, চবৰে সময় আহিব। হ'ব দে। ঐ যা যা, পয়া লগা তাৰ লগত তয়ো যা। মই আকৌ কিয় যাম, সিহে মাছ পেলাইছিলে কিবা, সি আনকগে। ঐ তহঁতি দুইটা একেজনী মাকৰ ল'ৰা নহলেও নিজৰ ককাই ভাই নিচিনা নহয় নেকি? সি এতিয়া বিপদত পৰিছে, তোক হেল্প বিচাৰিছে, তই তাক হেল্প নকৰগে কেলে? ধেৎ চালা। নিজে হলে যাব নোৱাৰে। ঐ গধূলি হলে মই অকমান কণা মোনা দেখো, তেনেকুৱাত মই যাম নেকি হা? ফেনেকি পেলাম আকৌ তোক। ই মোৰ তেজটোৰ পৰা খাবলৈ আহিলে নহয়। ধেইত ইমান দিন বেয়া হ'ব লাগেনে মোৰ? ইমান কষ্ট কৰিও মাছকেইটা খাব নাপালো, ক'ত যে পৰি গ'ল আৰু। দিন বেয়া হলে যে এনেকুৱাই হয় আৰু দেই, এয়াই মোৰ কিস্মত। তোৰো মাছ পৰি গ'ল? মোৰো মাছ পৰি গ'ল নহয়। হে আপোনাৰো পৰি গ'ল? ক'ত পৰি গ'ল? ক'ত পৰি গ'ল জনা হ'লেতো ভালেই আছিল, নাজানো নহয়। তাকে চাই ফুৰিছো ক'তনো পৰি গ'ল। আৰু দুইটাৰে পৰি যাব লাগেনে বাৰু? কি কৰিবি আৰু, দিন বেয়া হ'লে যে তেনেকুৱাই হয়। বেছিকে মাছ খাম বুলি আশা কৰিছিলো। সঁচাকে দেই, আৰু ইমান পানীত নামি জাল পাতিলো, কষ্ট অথলে গ'ল, গোটেই হুদু পৰিলে। এতিয়া বিচাৰি ফুৰিলেনো আৰু মাছকেইটানো ক'ত পাম? আপোনালোকৰ মানে মাছ পৰি গ'ল নেকি? আমাৰো মাছ পৰি গ'ল নহয়। হে তহঁতৰো মাছ পৰি গ'ল? ক'ত পৰিলে, কেনেকে পৰিলে? ক'ত পৰিলে কেনেকে পৰিলে নাজানো নহয়। ঘৰ পাই গৈ ঘৰত চাইছো টিঙত মাছকেইটা নাই নহয়। এইটো কিন্তু বেলেগ আচৰিত কথা দেই। তিনিও ঘৰৰে মাছ বাৰু বাটত পৰি যাব লাগেনে? তাকেতো। ভোলা কেনেবাকে বাৰু আমাৰ মাছ বাকে খোৱা নাইতো?
হে বজেন দা, হয় হয়, আপোনাৰ কথাটোৱে হয়। আমাৰ মাছ পৰি যোৱা নাই, আমাৰ মাছ বাকে খালে। কিয়নো তিনি ঘৰৰ এইটো গলতি হ'ব নালাগে। এঘৰৰ বাৰু গলতি হৈছে, যিকোনো এটা বাৰু গলতি হৈছে, তিনিওটাৰেতো গলতি হ'ব নালাগে তেনেকুৱা। বজেন দা, এতিয়া পিছে কি কৰে হয়? ভোলা নহ'লে জালকেইখন লৈ আহোঁগে বৈ। তাত পাতি থ'লেওতো এতিয়া লাভ নহ'ব। কেনেবাকৈ মাছ লাগিবলৈ হ'লে বাকে খাব, আৰু নহ'লে আমি ঘৰলৈ আনোতেই বাকে খাই পেলাব। ব'লক তেতিয়া লৈ আহোঁগে। তহঁতি দুটা নাযাওঁ নেকি? আহ আকৌ, তহঁতৰ জালখনো লৈ আহিবি। আপোনালোক দুজন তালৈ গৈ থাকক, আমি আংকুলক লৈ গৈ আছো। হ'ব তেতিয়াহ'লে, আহি থাক। তই মোক কি কৈছিলি? এতিয়া দেখিলি, শুনিলি? মই মাছ পেলোৱা নাই, আমাৰ মাছ বাকে খালে। মইনো কি জানো আকৌ। হ'লেও যে তই বহুত হাৰামি পেটকুলা আছ। আয় ৰাহুল গান্ধী কি? আংকুল, এতিয়া যায় নেকি? বজেন দা ভোলা দাহঁত গ'ল তেওঁলোকৰ জালখন আনিবলৈ। বৈ লৈ আহোঁগে। নানিলে আৰু বাকে সেইখন জাল কৰি থবনে? ব'লক তেতিয়াহ'লে আংকুল, লৈ আহোঁগে। প্ৰথমে টিংটো ভিতৰত থৈ আগে যা, আৰু লগতে ভিতৰৰ পৰা দা এখন লৈ আহিবি। মাছ বাকে খালে বুলি গম পোৱা পাছত তালে খালী হাতেতো যাব নোৱাৰো। আংকুল, আপকি বাত মে দম হে। ঠিক আছে, মই দাখন লৈছোগে, ৰ'ব। এতিয়া যি দেখিছো তাত আৰু জাল পাতিব নোৱাৰি। তাত জাল পাতিবলৈ হলে ৰক্ষকে ভক্ষক হব। বজেন দা, বাকে বাৰু আমাৰ জালখন জাল কৰি থৈছেনে? জানো, এতিয়া দাঙি চালেগেহে গম পাম। ভোলা, মোৰ জালখন আছে পাই। চাওঁহো লাগিছে নি মাছ? নাই, আৰু ক'তনো লাগি থাকিব? অলপ আগত মাছ লৈ গৈছোহে। মোৰো জালখন থাকোঁতে আছে, বাকে নিয়া নাই। বাকে মানে মাছহে খায়, জাল নিনিয়ে। এইটো আকৌ কি? মানে এইটোৱে বাঘ। মাছবোৰ ধৰি লৈ বেলেগ মাছৰ চুবাইছে দেই। এইটোৱে মানে আমাক গোটেই মাছ খাই চেচ কৰি দিলে। বজেন দা, সি বাৰু আমি ইয়াত আছো বুলি গম নাপায় নেকি হয়? মাছবোৰ ধৰি লৈ এনেকুৱা মাছৰ চুবাইছে। নাপায় চাগে, গম পোৱা হ'লে সি জানো তেনেকে মাছ খাই থাকে? তাকেতো, কেনেবাকে তাৰ ওচৰলৈ গৈ তাৰ জুলুঙাটো লৈ ল'ব পৰা হ'লে। অকমান বলিয়া হলি হা? সেইবোৰ কৰিবলৈ গ'লে কি আমাক সি সুধাই দিব? সেইবোৰ কৰিবলৈ গ'লে আমি আমাৰ প্ৰাণ হেৰুৱাব লাগিব। আংকুল, আপুনিতো আমাক বাকৰ সাধু শুনাই থাকে। বাকে বোলে পিছনিশা 1-2 বজাত পুৰা মাছ খায়, কিন্তু আমাৰ পৰা ইমান ফুট গধূলিতে কিয় খালে হয়? মোক পাপাই যিভাগে সাধু শুনাইছিলে ময়ো তহঁতক তেনেকেহে শুনাইছো। আৰু আজিকালি চাগে বাকে মৰখক লাগে ফুট গধূলিতে খায়। আংকুল, হ'বও পাৰে দেই, আপকি বাত মে দম হে। এতিয়া যি দেখিছো আৰু ইয়াত জাল পাতিব নোৱাৰি দেই। আৰু ইয়াত জাল পাতিবলৈ হলে যি দেখিছো বাকৰহে ভোজ ভাত হব। বজেন দা, দেখিলে কেনেকে বাঘটো সোমাই গ'ল পানী মাজলে? ৰে, কেনেবাকে বাৰু সি গম পালে নেকি আমি তাক মনে মনে চাই আছিলো বুলি? সেইকাৰণে সি পানী মাজলে সোমাই গ'ল। হ'বও পাৰে দেই, সি চাগে আমি তাক চাই আছিলো বুলি গম পাই গ'ল। এহেঁতি দুইটাইনো ইচক চিন্তি কি চাই আছে হয় ইমান জুপি জুপি? বজেন ব্ৰ, ভোলা ব্ৰ, ইচক চিন্তি কি দেখিলিনো হয় ইমান জুপি আছ? বৈ পয়া লগা, জালখন তুলি দিওঁ। ভোলা বৈ, গৈ থাকো। সি এতিয়া নোলাই, আমাক দেখি গ'ল। বলক বলক, আৰু মোৰ যে অকমান ভয়ো লাগেও। আগত শুনো বাকে বোলে মানুহক ধৰি লৈ পানীৰ মাজত পুৰা পুতি দিয়ে। পুতিবও পাৰেতোন, কাৰণ তেহেঁতিতো ভূতেই হয়, মাছ খোৱা ভূত।
আয়ক কালি গোঁখা নেকি? অঁ সি পুৰা একদম ধৰি ধৰি মাছ খাই আছিলে নহয়। আমি দুয়োটাইতো তাক মনে মনে চাই আছিলো। সি চাগে আমাক কেনেবাকে দেখিলে, দেখাৰ পাছত একদম পানীত বুৰ মাৰি দিলে নহয় জানে। ঐ তহঁতি দুইটাই লগ লাগি ইছক চিন্তি তাৰ জুলুঙাটো ৰাখি নথলি কেলে? সেইটো ৰাখি থোৱা হলে বা সি একো তাল কৰিব নোৱাৰে, তাক মাৰি পেলাব পৰা হলতেন। নহলে আৰু এখন বিলত জিন্দেগী জাল পাতিব নোৱাৰ, সি গোটেই মাছ খাই চেচ কৰিব। সেইটো হয়, হ'লেওতো ইমান ভাত লগত পানী খোৱা কথাটো নহয়। তাৰ জুলুঙাটো তাৰ পৰা কাঢ়ি ৰাখি থবলে। তাৰ পৰা জুলুঙা আনিবলৈ গ'লে সি আমাক ধৰে এৰিব, সি আমাক মাৰি নেপেলাব নে? ঐ মই দেখা হলেতো জমিন আচমান এক কৰি হলেও তাৰ পৰা জুলুঙাক কাঢ়ি লৈ আহিলোহেঁতেন। তেতিয়াহ'লে আপুনি এটা কাম কৰক, আজি ৰাতি আপুনি ইয়াতে থাকক, তাৰ পৰা জুলুঙাটো কাঢ়ি ল'ব। তই চালা অকমান বলিয়া হলি নেকি হা? মই কি ইয়াত অকলে থাকিম? তহঁতি দুইটা যদি মোৰ লগত থাক তেতিয়া ভাই ৰিক্সটো ল'ব পাৰি। নাই নাই, মই সেইবোৰ ৰিক্স ল'ব নাই দেই। লাগিলে ভাই মাছেই নাখাওঁ নে কি ক ভোলা? তাকেতো, আৰু বাকৰ জুলুঙা কহা ভাই ইমান ইজি কথাও নহয়। কেনেবাকে যদি সি আমাক মাৰি পেলাই তেতিয়া কি হ'ব? বাদ দে তেতিয়াহ'লে গৈ থাকো বৈ। ভালকে ভাই প্লেন এটা বনাব লাগিব, তেতিয়াহে তাক মাৰিব পৰা যাব। আৰু কৈছো হয় তাৰ পৰা জুলুঙা কাঢ়ি লৈ তাক মাৰিম বুলি, কিন্তু ভোকতে ভাই কল ইনেও নপকে। বজেন্দা বাঘটো পিছে দেখিবলৈ কেনেকুৱা আছিল হয়? কেনেবাকে তাৰ ভিডিঅ' কৰি থৈছিলে নেকি? নাই নাই, বাঘ দেখি ভয়তে কি কৰো কি নাই লাগিছিলে। তেনেকুৱাত আৰু ভিডিঅ' কৰিবলৈ মনত পৰিবনে? বাপৰে বাপ, কি গৰম অ'। ঘৰৰ ভিতৰত যে নিচেকে সোমাই থাকিব নোৱাৰি। হাজাৰে দম দমকে ফেন লগালেও ফেনেও কাম নিদিয়ে দেই। দেউতা, এবাৰ নহ'লে এ চি এটা কিনিবা নেকি? তেতিয়া শোৱা ৰুমটোত পুৰা বঢ়িয়াছে লগাই ল'ম, তেতিয়া একদম মস্তিছে শুই থাকিব পাৰিম, লাগিলে যিমানেই গৰম নহওক। হেই, আমাৰবোৰ ঘৰত এ চি লগাব পাৰিবি নেকি? ঘৰৰ ফুটা চব বন্ধ হ'ব লাগিব, সেইবোৰ ঘৰতহে এ চি লগাব পাৰি। আমাৰবোৰ ঘৰত এ চি লগালে হৈছে আৰু অয়ে লেলে অয়ে হ'ব। বাপৰে বাপ, তহঁতি যে ভাল মাছ বুলি ক'লে ইমান বলিয়া দেই। দিন ৰাত চিন নোহোৱাকে অকল মাছৰ পিছত ঘূৰি ফুৰিছ। মই যে নিমখ ভাত খাই থাকিলেও তহঁতৰ নিচিনাকে ইমান মাছ বিচাৰি নুফুৰো দেই। হেই চালা, আমি মাছ খাবলৈ পোৱা নাই, আকৌ আমাৰ মাছ বাকে খাই পেলালে। কি? তহঁতৰ মাছ বাকে খালে? তহঁততকৈ ইমান খকুৱা নে বাঘ? একে ঘুচাই চালা নাকৰ বেন্দা ভাঙি পঠিয়াম আকৌ। কি প্লিঙা কৰিবলৈ আহিছ হা? বজেন বৈ গৰুটোৰ লগত কথা পাতি থাকি লাভ নাই, ই এটা গৰুহে। বজেন, সঁচাকে খালে নেকি বাকে তোমালোকৰ মাছ? সঁচাকে খালেতোন। মই আকৌ ধনিয়া মে ইনে কৈছে বুলি ভাবিছিলো, কিয়নো তাৰ কথা মোৰ তিল মাত্ৰাও বিশ্বাস নহয়তো। কিয়নো সি চচুৰ কিনাতে ইমান ফাঁকি কথা কয়। মই ভাবিছিলোহে কাইলৈ বোলো বজাৰলৈ গৈ জাল এখন কিনি আনিম, মাজে মাজে দুই এটা খাই থাকিবলৈ হ'ব। কিন্তু এতিয়া নাই, জাল নিকিনো দেই। জাল কিনিবলৈ হ'লে নিজে মাছ খাবলৈ নোপোৱা, বাকক খুওৱাহে হ'ব।